মোৰ চেনেললৈ সকলোকে স্বাগতম। আজি এটা খুব সুন্দৰ বিষয়ৰ ওপৰত মই এটা ভিডিঅ' বনাবলৈ আহিছোঁ। আচলতে এটা এনিমেশ্যন এপ ইমানেই এতিয়া বৰ্তমান প্ৰচলিত হৈ আছে, জনপ্ৰিয়তা লাভ কৰিছে, যিটো নেকি ছ'চিয়েল মিডিয়াত খুব চলি আছে। সেইটোৰ দ্বাৰা বনোৱা বিভিন্ন ধৰণৰ ভিডিঅ', মনোৰঞ্জন দিয়া ভিডিঅ'। আমি সেই এপটো ব্যৱহাৰ কৰি আমি শিক্ষাৰ ক্ষেত্ৰতো আমি সেই এপটো ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ পাঠ্যক্ৰম আমি ল'ৰা ছোৱালীয়ে ভাল পাব পৰাকৈ আগবঢ়াব পৰা সুবিধা আছে। মই নিজেও দুই এটা তেনেকৈ তৈয়াৰ কৰিছোঁ। গতিকে আজিৰ ভিডিঅ'টো সেই এপটোৰ ওপৰতে হ'ব। আৰু ব'লকচোন এপটোনো কি, এপটোত কেনেকৈ ভিডিঅ' তৈয়াৰ কৰিব পাৰি, তাৰ ওপৰতে আমি কিছুমান বিষয় আলোচনা কৰিম। ব'লক ভিডিঅ'টো মাজলৈ যাওঁ। আহকচোন আমি এতিয়া ভিডিঅ'টিৰ মাজলৈ আগবাঢ়োঁ। যিটো এপৰ কথা আপোনালোকৰ আগত মই উল্লেখ কৰিছিলোঁ, সেই এপটো আমি ডাউনলোড কৰিবলৈ হ'লে প্ৰথমতে আমি প্লে' ষ্ট'ৰত যাব লাগিব। প্লে' ষ্ট'ৰত যোৱাৰ লগে লগে যিটো আমাৰ চাৰ্চ বাৰ আহিব, তাতে আমি বিচৰা এপটো হৈছে টুইনক্ৰাফ্ট। গতিকে TWE মাৰিলোঁ, মোৰ ইয়াতে আহি গ'ল। আপোনালোকে দেখিছে চাগে এইটো আহি গৈছে মোৰ ইয়াত টুইনক্ৰাফ্ট। তেতিয়াহ'লে আমি বিশেষ হেৰি কৰিব লগা নাই, ইয়াতে চিলেক্ট কৰি দিয়াৰ লগে লগে টুইনক্ৰাফ্ট আহি গ'ল। মোৰ ইয়াতে আপোনালোকে অ'পেন দেখিছে, কাৰণ মই ইতিমধ্যে এপটো ইনষ্টল কৰি থৈছোঁ। ইয়াতে আপোনাৰ 3.8 ইয়াৰ ৰেটিং, ডাউনলোড 100K আপোনালোকে দেখিছে। খুবেই এতিয়া বৰ্তমান সময়ত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে এই কাৰ্টুন মেকাৰটোৱে, এনিমেশ্যন এপটোৱে। ব'লকচোন অ'পেন কৰি চাওঁ কিনো ওলায়। এতিয়া দেখিছে এটা পেজ খোল খালে, তাতে আপোনালোকে দেখিছে এটা তলত প্লাছ চিন। এই প্লাছ চিনটোত গৈ আমি আমাৰ নিজৰ কামখিনি কৰিব লাগিব। গতিকে মই ইয়াতে চুই দিলোঁ। এতিয়া ইয়াতে দেখিছে হালধীয়া ৰঙৰ এখন স্ক্ৰীন আহিলে। এতিয়া ক'ৰ পৰা কি বস্তু কেনেকৈ আহিব সেইখিনি মই কৈ গৈছোঁ। এইফালে আপোনালোকে দেখিছে বাওঁ চাইডে এই কাৰ চিনটো আপোনালোকে দেখিছে, তাতে ক্লিক কৰিলে আমি আমাৰ বিচৰা বস্তুখিনি আমি পাই যাম। এতিয়া ইয়াতে চাওক, কেৰেক্টাৰ, বেকগ্ৰাউণ্ড, এড মিউজিক, এড টেক্সট, ইম্পৰ্ট ইমেজ, GIF, এইবোৰ বহুতখিনি আছে। তো প্ৰথমতে আমি ইয়াতে এটা বেকগ্ৰাউণ্ড ল'ম। আমি যিহেতু স্কুলৰ পাঠ্যক্ৰমৰ ওপৰত কৰিম, গতিকে আমি ক্লাছৰুমৰ এটা বেকগ্ৰাউণ্ড বিচাৰি চাম আছে নেকি তেনেকুৱা। গতিকে পাইছোঁ ক্লাছৰুমৰ আছে। আমি ক্লাছৰুমৰ এইটো বেকগ্ৰাউণ্ড আমি ডাউনলোড কৰিম। ইয়াতে এইটো এপত এটা কথা মই প্ৰথমতে অসুবিধা পোৱা নাছিলোঁ। ইয়াতে মানে যেতিয়া ডাউনলোড কৰিব লওঁ তেতিয়াই কিছুমান এডভাৰটাইজ দেখুৱায়। সেইটো আপুনি ক্লিক কৰিলে, সেইটো আপুনি আনলক কৰিলেহে ক্লাছৰুমৰ আপুনি বেকগ্ৰাউণ্ডটো পাব। কেতিয়াবা কৰি থাকোঁতে হঠাৎ কি হয়, এডভাৰটাইজ আহি যায়। গতিকে এইটো কৰি থাকোঁতে এডভাৰটাইজ হয়তো মাজত আহি যাব পাৰে দেই, ক'ব নোৱাৰে। গতিকে মই ৱাটছ নাও এইটোত ক্লিক কৰিলোঁ। ত' এইটো দেখিলে ক্লাছৰুমৰ এটা ধুনীয়া ছবি এখন আহি গ'ল, বেকগ্ৰাউণ্ড আহি গ'ল। তো ইয়াতে এতিয়া ক্লাছৰুম, আমাক কেৰেক্টাৰ লাগিব, এতিয়া আমাক শিক্ষক লাগিব, ছাত্ৰ ছাত্ৰী লাগিব। সেয়া কেনেকৈ, আকৌ আমি এই আগৰ টিপা এই কাৰ্চিনটোত আকৌ টিপি দিলোঁ। চ' কেৰেক্টাৰ আহিলে। এতিয়া ইয়াতে দেখিছে আছে টম, নিকি, এনেকৈ বিভিন্ন ধৰণৰ নাম দিয়া আছে। চ' আমি শিক্ষয়িত্ৰীৰ বাবে তেনেকুৱা বিশেষ কেৰেক্টাৰ ইয়াত অকণমান বিচাৰি পাবলৈ অসুবিধা হ'লেও মোৰ কেইটামান ভাল লগা কেৰেক্টাৰ আছে। এইটোকে লৈছোঁ, লাভ, এওঁক লৈছোঁ টিচাৰ হিচাপে। আমি আমাৰ মনৰ পচন্দ মতে এই যিডাল কাৰ্চাৰ আছে, এইডাল লৈ আমি আমাৰ কেৰেক্টাৰটো মুভ কৰিব পাৰোঁ, ঘূৰাব পাৰোঁ। মন গ'লে হাত, ভৰি, এই সকলো ডঙা, আনকি হাওলাবও পাৰোঁ, বেকা কৰিবও পাৰোঁ। বিভিন্ন ধৰণৰ মানে সুন্দৰ ব্যৱস্থা ইয়াতে আছে। চ' শিক্ষয়িত্ৰী যিহেতু, তেওঁক আমি ধৰক বহাই ল'লোঁ। বহাবলৈ হ'লে আমি এনেকৈ ভৰিকেইটা অকণ মুভ কৰি ল'ব লাগিব। লৈ আমি চিটত, এই কাৰ্চাৰডালতে বহুতখিনি কথা নিৰ্ভৰ কৰে। এইটো কৰিলোঁ, বহালোঁ, বহিলে। এইটো দেখিছে মাইকৰ চিন এটা আছে, এইটো মাইক তেওঁ। এইটোতে আমি যেতিয়া কথা ক'লে আমাৰ এইটোত ৰেকৰ্ডিং কৰিব লাগিব তেওঁ কি কয়। গতিকে এইটো মাইক তেখেতৰ থাকিব কেৰেক্টাৰটো। তাৰপিছতে শিক্ষয়িত্ৰী আমি পালোঁ। পোৱাৰ পিছতে আমাক ছাত্ৰ ছাত্ৰী লাগিব নহয় জানো। আমি আকৌ আগৰ ঠাইলৈ গ'লোঁ, কেৰেক্টাৰত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত মোৰ এই দুটা বৰ প্ৰিয় মানে চৰিত্ৰ, টম আৰু নিকি। চ' সিহঁতক মই ডাউনলোড কৰিলোঁ, প্ৰচেছ একেটাই।
চ' ইয়াত আহি পালে ইহঁতক মই বহাব লাগিব নহয় জানো গতিকে এইটো প্ৰচেছত ভৰিকেইটা চুলেই গম পাই যাব নিজে প্ৰেক্টিচটো নিজৰ লগত কথা মানে প্ৰথমতে বৰ অসুবিধা হয় দেখিছেনে নিজৰ জেগাত এয়া বহাই দিলোঁ এই মাইকখিনি আমি নিজে সুবিধাজনক ঠাইত ৰাখি ল'লোঁ এই মাইককেইটা বৰ দৰকাৰী কথা খেলি মেলি হ'লে অসুবিধা হ'ব গতিকে এটা ষ্টুডেণ্ট পালোঁ আমি এই এনেকৈ যদি আমি এই যিটো চৰিত্ৰ তাত যদি এনেকৈ ক্লিক কৰোঁ তেতিয়া ইয়াক সৰু ডাঙৰ ডিলিট কৰিব পৰা গোটেই অপশ্যনখিনি আছে আমি ৰিচাইজ কৰিব পাৰোঁ এইটো তাক সৰু কৰিলে দেখিছেনে ই সৰু হৈ গ'ল এইটো দেখিছে তাৰপিছতে আৰু এটা কেৰেক্টাৰ ষ্টুডেণ্ট আমি আনিব বিচাৰিলোঁ নিকিক আনিলোঁ নিকিকো আমি ঠিক মুভ কৰিব পাৰোঁ এনেকৈ নিকিকো আমি এই ভৰিকেইটা বহিব পৰা অপশ্যনত বেকআপ কৰি ল'লোঁ তাৰপিছতে তাৰ যিটো কাৰ্চাৰ সেইডাল দি লাহেকৈ তাৰ চিটত বহুৱাই দিলোঁ এইটো নিকিৰ মাইকটো সুবিধাৰ্থে থ'ব লাগে নহ'লে বৰ অসুবিধা হৈ যায় এতিয়া নিকিক হেৰিয়াক ঢাকি দিছে ইজনক গতিকে চাইজটো আৰু অকণমান সৰু কৰি দিলোঁ বা নিকিক আমি এইখন বেঞ্চতো আনি বহাব পাৰোঁ ঠিক আছে এখন বেঞ্চত আমি নিকিক বহুৱাই দিলোঁ হৈ গ'ল এইটো মাইক এতিয়া আমি কি কৰিব লাগিব ভইচ দিব লাগিব তেওঁলোকে ক'ব লাগিব কিন্তু ইয়াতে এটা কথা মই প্ৰথমতে ৰেকৰ্ডিং কৰি দেখাই লৈছোঁ মই কৰি আছোঁ চাব ইয়াতে যিটো শিক্ষয়িত্ৰীগৰাকীৰ ওচৰত যিটো মাইক আছে তেওঁৰ মাতটো তাত ৰেকৰ্ড কৰিবলৈ হ'লে এই মাইকটোত আমি টিপি দিব লাগিব চাব মই টিপি দিছোঁ শুনিব এতিয়া মাতটো এইটো হৈ গ'ল ছাত্ৰ ছাত্ৰীসকল ভালনে তোমালোকৰ পঢ়া শুনা কৰিছানে এইকেইটা দিনত আৰু মই কৰিবলৈ দিয়া কামবোৰ কৰিছানে নাই শুনিলেনে তেওঁৰ ভইচ ৰেকৰ্ড হৈ গ'ল কিন্তু এটা কথা আমি যেতিয়া বাকী সকলৰ ভইচ ৰেকৰ্ড কৰিবলৈ যাম তেতিয়া কিন্তু একেটা ফ্ৰেমতে আমি ৰেকৰ্ড কৰিব নোৱাৰোঁ আমি যদি ইয়াতে গোটেইকেইটাৰ ভইচ ৰেকৰ্ড কৰি দিওঁ তেতিয়া যেতিয়া আমি বস্তু হেৰি কৰিম প্লে কৰিম তেতিয়া একেলগে গোটেইকেইটা আৱাজ আহি যাব গতিকে আমি এটা ফ্ৰেম লৈ এটা আমি ডাইলগ আমি কি কৰিব লাগিব ৰেকৰ্ড কৰিব লাগিব চ' ইয়াতে এই তলত আপোনালোকে দেখিছে এই প্লাছ চিনটো আপোনালোকে দেখিছে চ' ইয়াতে আমি প্লাছ কৰাৰ লগে লগে আমাৰ এটা ফ্ৰেম আহি যাব গতিকে যিহেতু ল'ৰা ছোৱালীয়ে একেলগে চিঞৰে হয়নে নহয় তেতিয়া আমি একেটা ফ্ৰেমতে দুইটা ভইচ ৰেকৰ্ডিং কৰি আপোনালোকক দেখাম বাইদেউ কৰিছোঁ এনেকুৱা ধৰণৰ হয় মই ৰেকৰ্ডিং কৰি দেখাম এইটো হৈ গ'ল কিনো কয় শুনো বাইদেউ আমাৰ ভালেই আপুনি দিয়া হোমৱৰ্কবিলাক সকলো কৰিছোঁ নিশ্চয় শুনিলে তাৰপিছতে আমি ছাত্ৰীগৰাকীৰ ভইচ ৰেকৰ্ড কৰিম একেলগে কৰিম মানে একেলগে যিহেতু ছাত্ৰ ছাত্ৰী একেলগে চিঞৰে কিন্তু বেলেগে কৰিবলৈ হ'লে আমি ছাত্ৰীগৰাকীৰ ভইচ আকৌ ৰেকৰ্ডিং কৰিবলৈ হ'লে আকৌ এটা ফ্ৰেম আমি কি কৰিব লাগিব ল'ব লাগিব বৰ্তমান আমি একেলগে চিঞৰাম গতিকে আমি আকৌ ইয়াতে একেটা ফ্ৰেমতে আমি ৰেকৰ্ডিং কৰাম এইটো শুনি চাওঁ বাইদেউ আমাৰ ভালেই আপুনি দিয়া সকলো কাম কৰি আছোঁ ঠিক আছে আমি এতিয়া গোটেই ভিডিঅ'টো প্লে কৰি চাওঁ প্লে বাটন আছে টিপি চাওঁ কি আহেনো আমি চাওঁ ছাত্ৰ ছাত্ৰীসকল ভালনে তোমালোকৰ পঢ়া শুনা কৰিছানে এইকেইটা দিনত আৰু মই কৰিবলৈ দিয়া কামবোৰ কৰিছানে নাই বাইদেউ আমাৰ ভালেই আপুনি দিয়া সকলো কাম কৰি আছোঁ সকলো কৰিছোঁ শুনা পালেনে একেলগে কৰিছে ভইচটো একেলগে আহিছে আমি আৰু এটা ফ্ৰেম ইউজ কৰি এবাৰ বেলেগে দেখাম চাব আমি শিক্ষয়িত্ৰীগৰাকী এটা ভইচ দিম কি ক'লে শুনো মই শুনি বৰ ভাল পালোঁ স্কুল বন্ধ থাকিলেও নিয়মিতভাৱে ঘৰত পঢ়া শুনা কৰিবা আৰু নোৱাৰাটো মোৰ লগত যোগাযোগ কৰিবা মই তেতিয়াহে তোমালোকক শিকাই দিব পাৰিম শুনা পালেনে ধুনীয়া এতিয়া আমি ফ্ৰেম লৈ আকৌ এতিয়া ল'ৰাটোৱে ধৰক কিবা এটা উত্তৰ দিব তেতিয়া আকৌ এটা আমি ফ্ৰেম ল'ম এতিয়া ল'ৰাজনৰ ভইচটো ৰেকৰ্ড কৰিম
এতিয়া কি আকৌ শুনি চাওঁ মই বাইদেউ মই কালি আপোনালৈ ফোন কৰিছিলোঁ আপোনাৰ গাটো বেয়া বোলে মায়ে ফোন ধৰিলে সেইকাৰণে আৰু মানে আপোনাৰ মাক নক'লো আৰু বাইদেউক ফোনটো দিয়ক বুলি মোৰ নোৱাৰা কিছুমান আছে আজি আলোচনা কৰিম আপোনাৰ সৈতে এতিয়া আমি আকৌ এটা ফ্ৰেম লৈ পেলাই ছোৱালীগৰাকীৰ ভইচ ৰেকৰ্ডিং কৰিম আপোনালোকে চাব ঠিক আছে ছোৱালী ছাত্ৰীগৰাকী শুনি চাওঁ বাইদেউ আপোনাৰ কি হৈছিল গা ভাল পাইছেনে গা বেয়া হ'লে আপোনাক আমনি কৰিবলৈ বেয়া লাগিব নহয় মোৰো নোৱাৰা কেইটামান আছে সেয়া আলোচনা কৰিম বুলি ভাবিছোঁ আজি ঠিক আছে অভাৰঅল আমাৰ গোটেই ভিডিঅ'টো আমি প্লে কৰি চাওঁ ছাত্ৰ ছাত্ৰীসকল ভালনে তোমালোকৰ পঢ়া শুনা কৰিছানে এইকেইটা দিনত আৰু মই কৰিবলৈ দিয়া কামবোৰ কৰিছানে নাই বাইদেউ আমাৰ ভালেই আপুনি দিয়া সকলো কাম কৰি আছোঁ সকলো কৰিছোঁ মই শুনি বৰ ভাল পালোঁ স্কুল বন্ধ থাকিলেও নিয়মিতভাৱে ঘৰত পঢ়া শুনা কৰিবা আৰু নোৱাৰাটো মোৰ লগত যোগাযোগ কৰিবা মই তেতিয়াহে তোমালোকক শিকাই দিব পাৰিম বাইদেউ মই কালি আপোনালৈ ফোন কৰিছিলোঁ আপোনাৰ গাটো বেয়া বোলে মায়ে ফোন ধৰিলে সেইকাৰণে আৰু মানে আপোনাৰ মাক নক'লো আৰু বাইদেউক ফোনটো দিয়ক বুলি মোৰ নোৱাৰা কিছুমান আছে আজি আলোচনা কৰিম আপোনাৰ সৈতে বাইদেউ আপোনাৰ কি হৈছিল গা ভাল পাইছেনে গা বেয়া হ'লে আপোনাক আমনি কৰিবলৈ বেয়া লাগিব নহয় মোৰো নোৱাৰা কেইটামান আছে সেয়া আলোচনা কৰিম বুলি ভাবিছোঁ আজি কেনে লাগিছে বাৰু বিৰাটেই ভাল লাগে কৰি পেলাই খালি হাতটো অকণমান আহিলেই হ'ল এতিয়া ধৰক এইখিনি হৈ গ'ল আমি যদি বেকগ্ৰাউণ্ড আকৌ নেক্সট চেঞ্জ কৰিবলৈ যাওঁ ধৰক ছাত্ৰ ছাত্ৰী দুইজন নিজৰ ঘৰ পালেগৈ বা ধৰক শিক্ষয়িত্ৰীগৰাকী ঘৰ পালেগৈ তেতিয়া এই বেকগ্ৰাউণ্ড চেঞ্জ কৰোঁতে অকণমান এটা সৰু বিশেষ সমস্যা নাই বাৰু অকণমান ছেটিংছ আকৌ মিলাব লাগে আমি আকৌ এটা এড ফ্ৰেম কৰিব লাগিব এড ফ্ৰেম কৰিলোঁ কৰাৰ পিছত আমি আকৌ আগৰ যেনেকৈ বেকগ্ৰাউণ্ড আনিছিলোঁ সেইটো কাৰ্চাৰত গ'লোঁ গৈ আমি বেকগ্ৰাউণ্ডত গ'লোঁ ধৰক এতিয়া আমি ঘৰুৱা পৰিৱেশ পালোঁগৈ ঘৰৰ পৰিৱেশ বিচাৰিবলৈ হ'লে ইয়াতে ঠিক আছে ঠিক আছে আমি এইটো পাই গ'লোঁ হল ধৰক চোফা আছে এইটো লৈ ল'লোঁ দেখিছেনে যেনেকৈ বহুৱাই থোৱা আছিলে চৰিত্ৰকেইটা তেনেকৈ আহি গ'ল সিহঁতক আকৌ ঠিক কৰিব লাগিব ষ্টুডেণ্টকেইটাক আমি ডিলিট কৰি দিলোঁ এইকেইটাক আমি নালাগে এতিয়া যিটো শিক্ষয়িত্ৰীগৰাকী ঘৰ পালেহি চ' ইয়াতে আমি প্ৰেছ কৰাৰ লগে লগে আহি গ'ল ইয়াতে তলত আমাৰ কি আছে ইয়াতে ডিলিট অপশ্যন আছে আপোনালোকে দেখিছে ডিলিট অপশ্যন চ' ডিলিট অপশ্যনত আমি কৰি দিয়াৰ লগে লগে কেৰেক্টাৰটো আপোনাৰ কি হৈ যাব ডিলিট হৈ যাব আমি ছাত্ৰীগৰাকীকো ডিলিট কৰি দিলোঁ এতিয়া আমি এখেতক ধুনীয়াকৈ বহাব লাগিব ভৰিকেইটা বেকা হৈ আছে দেখিছেনে এতিয়া চিধা কৰিব লাগিব এতিয়া আমি ধৰক তেখেতে ভাগৰে জোগৰে আহিছে ইয়াতে চোফাত ধুনীয়াকৈ বহাম ভৰিকেইটা আকৌ কৰিলোঁ তেওঁ আপুনি দেখিছেনে যেনেকৈ মুভ কৰে শুৱাই দিওঁ বুলি ক'লেও শুৱাব পাৰিব বোলে শুয়ে গ'ল যেনিবা একেবাৰে বেকা একেবাৰে জিমনাষ্টিক কৰা নিচিনা হৈ যায় আৰু ইয়াতে অকণমান চকুকেইটা আপুনি কৰিব পাৰে দেখিছেনে কেনেকৈ কৰিব পৰা ভৰিকেইটা অকণমান ধৰক নমাই দিছোঁ এটা ভৰি এনেকৈ আছে যেনিবা ঠিক আছে হাত দুখন যেনেকৈ মন যায় আপুনি থ'ব পাৰে ইয়াতে থৈছোঁ যেনিবা এটা চোফাত হাতত এনেকৈ থৈছে এটা হাত যেনিবা এনেকৈ থৈছে অকণমান চাইজটো সৰু কৰি দিছোঁ ঠিক আছে এতিয়া ধৰক আমাৰ ছাত্ৰীগৰাকী ধৰক মাক আহিলে মাক বিচাৰিলোঁ মাকৰ কাৰণে আকৌ এটা কেৰেক্টাৰ আমি এড কৰিলোঁ ঠিক আছে মাকক বিচাৰিছোঁ ঠিক আছে আণ্টি এই চৰিত্ৰটো ভাল লাগে লৈ আহিলোঁ এখেতক অকণমান দূৰত বহাই দিছোঁ আণ্টি যিহেতু শকত গতিকে বহিবলৈ জেগা লাগিব ভৰিকেইটা অকণমান কৰি ইয়াতে বহাই দিছোঁ হৈ গ'ল কাৰ কোনটো মাইক আছিলে এইটো নিশ্চয় আণ্টি মাইককেইটা গণ্ডগোল হ'লে দিগদাৰ হ'ব এতিয়া এইকেইটা এওঁলোকৰ কেৰেক্টাৰ আমি দিম ভইচ দিম প্ৰথমতে মাকৰ দিছোঁ চাওঁ আমি প্লে কৰি চাওঁ আইজনী তই আহিলি সিহঁতক লগ পালিনে সিহঁতক ঘৰ পালেগৈ নেকি আইজনী তই আহিলি ঠিক আছে আমি এতিয়া আকৌ
এটা ফ্ৰেম ল'ব লাগিব জীয়েকৰ ভইচ দিবৰ কাৰণে। এতিয়া আমি শিক্ষয়িত্ৰীগৰাকী ঘৰত যিহেতু তেওঁ জীয়েক নহয় জানো, গতিকে তেখেতৰ আমি ভইচ দিম। মা, মই সিহঁতৰ ঘৰ নাপালোঁগৈ। মই দুজন ষ্টুডেণ্টক আজি স্কুললৈকে মাতি দিলোঁ, তাতে কথা বতৰা পাতিলোঁ। ঠিক আছে, এতিয়া আমি গোটেই ভিডিঅ' যিটো ৰেকৰ্ডিং কৰিলোঁ গোটেইটো আমি প্লে' কৰি চাওঁ কেনেকুৱা হৈছে ন। ছাত্ৰ ছাত্ৰীসকল, ভালনে তোমালোকৰ? পঢ়া শুনা কৰিছানে এইকেইটা দিনত? আৰু মই কৰিবলৈ দিয়া কামবোৰ কৰিছানে নাই? বাইদেউ, আমাৰ ভালেই। আপুনি দিয়া সকলো কাম কৰি আছোঁ। সকলো কৰিছোঁ। মই শুনি বৰ ভাল পালোঁ। স্কুল বন্ধ থাকিলেও নিয়মিতভাৱে ঘৰত পঢ়া শুনা কৰিবা, আৰু নোৱাৰাটো মোৰ লগত যোগাযোগ কৰিবা। মই তেতিয়াহে তোমাৰ লগত শিকাই দিব পাৰিম। বাইদেউ, মই কালি আপোনালৈ ফোন কৰিছিলোঁ। আপোনাৰ গাটো বেয়া বোলে মায়ে ফোন ধৰিলে, সেইকাৰণে আৰু মানে আপোনাৰ মাক নক'লো আৰু বাইদেউক ফোনটো দিয়ক বুলি। মোৰ নোৱাৰা কিছুমান আছে, আজি আলোচনা কৰিম আপোনাৰ সৈতে। বাইদেউ, আপোনাৰ কি হৈছিল? গা ভাল পাইছেনে? গা বেয়া হ'লে আপোনাক আমনি কৰিবলৈ বেয়া লাগিব নহয়। মোৰো নোৱাৰা কেইটামান আছে, সেয়া আলোচনা কৰিম বুলি ভাবিছোঁ আজি। আইজনী, তই আহিলি? সিহঁতক লগ পালিনে? সিহঁতক ঘৰ পালিগৈ নেকি? মা, মই সিহঁতৰ ঘৰ নাপালোঁগৈ। মই দুজন ষ্টুডেণ্টক আজি স্কুললৈকে মাতি দিলোঁ, তাতে কথা বতৰা পাতিলোঁ। দেখিলেনে? এনেকৈ আপোনালোকে কৰি যাব লাগিব গোটেই কামখিনি। এইটো পাৰ্ট 1 বুলি ধৰক, আৰু আছে। মই দ্বিতীয়টো খণ্ডত আৰু মই ইয়াৰ ভিডিঅ' আপোনালোকক কৰি দেখাম। আপোনালোকৰ যদি আৰু কিবা জানিব লগা আছে এই বিষয়ত বা নতুন কিবা টপিকৰ ওপৰত যদি ভিডিঅ' লাগে মোক কমেণ্ট কৰিব। মই যিমান পাৰোঁ চেষ্টা কৰি চাম এইখিনি কৰিবলৈ। গতিকে আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰিছোঁ। নিশ্চয় আপোনালোকে ভাল পাইছে গোটেইখিনি, আৰু এনেধৰণে আপোনালোকে কৰি যাব। অলপ আপোনালোকৰ প্ৰেক্টিচ লাগিব, আহি যাব। যিহেতু আমাৰ ভিডিঅ'টো কমপ্লিট হৈ গ'ল বুলি ধৰিছোঁ, এইটো ভিডিঅ'টো কমপ্লিট হোৱাৰ পিছত আমি ছেভ কেনেকৈ কৰিম। ইয়াতে এটা বাটন আপোনালোকৰ দেখিছে এক্সপৰ্ট বুলি, এইটোত ক্লিক কৰাৰ লগে লগে সি আপোনাৰ ফোনত সি কি হৈ যাব, ছেভ হৈ যাব। চ' এক্সপৰ্টত আমি ক্লিক কৰিলোঁ, তাতে চেঞ্জ ইয়ৰ মুভি বুলি আহিব, মুভি নেম। চ' মই ইয়াতে দিলোঁ ধৰক স্কুল পাৰ্ট 1, এইটো এটা নাম দিলোঁ। ডান কৰিলোঁ, একচেপ্ট কৰিলোঁ, নেক্সট গ'লোঁ। তাৰপিছতে আপুনি কি কৰিব লাগিব, ইয়াতে ডাউনলোড অপশ্যন আছে। এতিয়া কি হ'ব আপোনাৰ, এইটো এই ভিডিঅ'টো আপোনাৰ মোবাইলৰ মেমৰিত কি হৈ যাব, ছেভ হৈ যাব। তাৰপিছতে আপোনালোকে গৈ পেলাই মেমৰিত চালে আপোনালোকে আপোনালোকৰ ভিডিঅ'টো পাই যাব। এতিয়া দেখিছে ছেভিং মুভি হৈ আছে 6%, 7% হৈছে, 8% হৈছে। গতিকে সেইটো নিজে আপোনালোকে কৰিলেই গম পাব। আৰু মই গোটেই পাৰ্চেণ্টটো হোৱালৈ দেখাবলৈ গ'লে সময় বহুত লাগিব। গতিকে আপোনালোকে কৰি চাব। যদি কিবা অসুবিধা পায় মোক কমেণ্ট কৰি জনাব। ইমানতে আজি ভিডিঅ'টি সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোক ইয়াৰ পৰা উপকৃত হ'ব। অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিনাৰতে থকা বেল আইকনটো টিপি দিব। আৰু যদি ভিডিঅ'টোৰ পৰা উপকৃত হৈছে বুলি ভাবিছে তেতিয়া লাইক এটা দিব আৰু পাৰিলে শ্বেয়াৰ কৰিব। ধন্যবাদ।